Hello everyone, welcome back to my channel. এপিনে মোৰ গুড মৰ্নিং হৈ গ'ল, বাট মোৰ কাঞ্চি গুড মৰ্নিং হোৱাই নাই। তাইক অকণমান ৰাতিপুৱা জগাব লাগে আৰু মানে মৰম কৰিব লাগে। এণ্ড এপিনে মই মোৰ বিচনাখন ৰেডি কৰি লৈছোঁ। ৰাতিপুৱা শুই উঠি নিজৰ বিচনা নিজে জাপিলে ভাল হয়। চ' নিজৰ কামখিনি নিজে কৰি লওঁ আৰু এপিনে খিৰিকী খুলিলোঁ। বাট আজি বতৰটো বহুত বেছি ঠাণ্ডা। চ' দেখিছেনে ৰ'দ একদমেই ওলোৱা নাই। আৰু এপিনে মই মোৰ নিজৰ বিচনা ঠিক কৰি ল'লোঁ। ঠিক কৰি পিনি মই বাহিৰলৈ আহিলোঁ বতৰটো চাবৰ কাৰণে। বহুত বেছি ঠাণ্ডা পৰিছে দেই। আৰু এপিনে আমাৰ চোতালখন বনাবৰ কাৰণে মাটি পেলাই থৈছে। আগদিনাখন বৰষুণো দিছিলে, চ' এতিয়া অকণমান মানে বেয়া হৈ আছে। আৰু এপিনে মই ৰাতিপুৱা ব্ৰাছ চাছ কৰি ল'লোঁ। তাৰপৰা মই ৰাতিপুৱা লাল চাহ খাওঁ, এই লাল চাহ খাব আহিছোঁ। আৰু খুৰীয়ে বনোৱা চুজি লাৰু, মোৰ চুজি লাৰু বহুত বেছি ফেভৰেট হয়। আৰু এপিনে মই ৰাতিপুৱা আহি ৰেডি হৈ গ'লোঁ দোকানৰ কাৰণে, মানে আমাৰ CSC চেণ্টাৰৰ কাৰণে। তো মই CSC চেণ্টাৰত আহিলোঁ, অল ছেট আপ কৰি ল'লোঁ। আৰু আজি CSC চেণ্টাৰত কি কৰিব পাৰে মই কৈ আছোঁ। চ' মই আহি দোকানত পাই গ'লোহি আৰু এতিয়া মানে ধুনীয়াকৈ ছেট আপ কৰি ল'লোঁ। আৰু মই এইপিনে লেপটপ, এইপিনে প্ৰিণ্টাৰ, আৰু মোৰ লগত মানে মোৰ ভণ্টি থাকে। ভণ্টি এতিয়া ঘৰত গৈছে, তো তাই এতিয়া অহা নাই। তো মই এতিয়া অকলে আছোঁ। আৰু মানে এইটো কৈছোঁ, আমাৰতো হৈছে এটা CSC চেণ্টাৰ। CSC মিনিং হৈছে কমন ছাৰ্ভিচ চেণ্টাৰ। তো আপোনালোকে CSC চেণ্টাৰটো খুলি আপোনালোকে ভালকৈ উপাৰ্জন কৰি থাকিব পাৰিব এটা মাহত। ধুনীয়াকৈ মানে ধুনীয়াকৈ নিজে চলিব পৰাকৈ, বা কিছুমানে ঘৰখনকো চলাব পাৰিব। চ' CSC চেণ্টাৰত আপোনালোকে কৰিব পাৰে কিছুমান অনলাইন কাম, য'ত কি আপুনি PM কিষাণ অনলাইন এপ্লাই কৰিব পাৰে, কৃষকৰ অনলাইন, আকৌ PM বিশ্বকৰ্মা অনলাইন, যোনটো মানে মিস্ত্ৰীবোৰে বা কোনোবা বাঁহ বেত বনোৱা যোনে তেওঁলোকে এপ্লাই কৰে, বিশ্বকৰ্মাটো এপ্লাই কৰিব পাৰে। স্বচ্ছ ভাৰত আপোনাৰ লেট্ৰিনো অনলাইন এপ্লাই কৰিব পাৰে। তাৰ উপৰিঞ্চি আপুনি কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব, অল্ড কাষ্ট ডিজিটেল কাষ্ট কৰিব পাৰিব। যিহেতু আজিকালি কাষ্টবোৰ ডিজিটেল কৰিবলৈ কৈছে, তো ডিজিটেল কাষ্টো কৰিব পাৰে। PIC উলিয়াব পাৰে, বাৰ্থ চাৰ্টিফিকেট উলিয়াব পাৰে। তাৰপৰা আপোনাৰ পেন কাৰ্ড উলিয়াব পাৰে, এক্সচেঞ্জ কাৰ্ড উলিয়াব পাৰে। আৰু এক্সচেঞ্জ কাৰ্ড ডিজিটেলো কৰা হয়। আৰু আপোনালোকে CSC চেণ্টাৰত পইচা ওলোৱা সোমোৱা কৰিব পাৰে। আপোনালোকে যদি পাছবুকটো আৰু আধাৰ কাৰ্ডটো লৈ আহে, খালি মানুহজন আহিব লাগিব, ফিংগাৰপ্ৰিণ্ট দিব লাগে। তো আমাৰ এতিয়া পইচা উলিয়াব পাৰিব আৰু পইচা এটা ডিপ'জিটো কৰিব পাৰিব। সেইটো বহুত বেছি ডাঙৰ সুবিধা হয়। তাৰ উপৰিঞ্চি যদিও আপোনাৰ CSC চেণ্টাৰ ID টো বাদে আৰু যদি লেপটপ আৰু মানে প্ৰিণ্টাৰ থাকে, আপুনি যিকোনো অনলাইন কাম কৰিব পাৰিব। এক্সাম্পল আপোনাৰ যেনিবা এতিয়া যিকোনো চাকৰি ওলাই আছে, যিকোনো চাকৰি আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। তো সেইখিনি বহুতখিনি সুবিধা কৰা হয়। আৰু CSC চেণ্টাৰত আপোনাৰ PM কিষাণৰ EKYC লৈকে আপোনাৰ ইয়াতে ছাবমিট কৰিব পাৰে, মানে EKYC কৰিব পাৰে। PM কিষাণ মানে ৰিলেটেড যিমানখিনি কাম আছে গোটেইখিনি আপুনি ইয়াতে অনলাইন কৰিব পাৰে। আৰু ইয়াতে আপুনি গড় হিচাপে যদি আমি ধৰোঁ, যিকোনো এটা আমি অনলাইন কাম কৰোঁতে 100 টকাকৈ লওঁ। তো আমি যদি গড় হিচাপে ধৰোঁ, দিনটো যদি অকল অনলাইনে ধৰোঁ, যেনিবা 10টা অনলাইন হ'ল, তো এদিনত 1000 টকা পালে আপুনি। তো এদিনত যদি আমি 1000 টকা পাওঁ, 30 দিনত আমি 30,000 টকা পাওঁ। তো ইয়াতে ধুনীয়াকৈ 30,000ত আপুনি নিজেও চলিব পাৰিব, আপোনাৰ ফেমিলিকো চলাব পাৰিব। মানে কিছুমান মানুহৰ কাৰণে কম বেছি হ'ব পাৰে, কিন্তু আমাৰবোৰৰ কাৰণে মানে বহুতৰ কাৰণে 30,000 এমাউণ্টটো মানে কম নহয়। 30,000 এমাউণ্টত আপুনি বহুতখিনি কাম কৰিব পাৰিব, নিজৰ ফেমিলি চলাব পাৰিব। চ' সেয়াই আপোনালোকে CSC চেণ্টাৰ খুলি বা এনেকুৱা ধুনীয়াকৈ দোকান এখন খুলি আপোনালোকে ধুনীয়াকৈ মানে উপাৰ্জন কৰি থাকিব পাৰিব। সেইটোৱে মোৰ মেইন মটিভ আছিলে এই ভিডিঅ'টোত কোৱাটো। আৰু বহুতে মানে কৈ থাকে, মোৰ কিছুমান চকু চিনাকি কিছুমান মানুহে মোক মানে সমালোচনা কৰে আৰু মানে মোৰ পিছে আৰু বেক বাইটাৰ্ছ। তো তেওঁলোকে মানে মোক সমালোচনা কৰে, মই ফুৰিব যাওঁ তো ফুৰিব পইচা ক'ত পায়, আকৌ এইপিনে এনেকৈ কাপোৰ পিন্ধিব পইচা ক'ত পায়, কিবা কৰিব ক'ত পায়। তো মই মোৰ এই দোকানখনৰ পৰাই উলিয়াওঁ। তো মোৰ CSC চেণ্টাৰ এটা আছে, তো সেইখনৰ পৰাই উলিয়াওঁ। আৰু মোৰ ছাইড বিজনেছ কিছুমান আছে, যেনেকৈ মই এম্ব্ৰইডাৰী কৰোঁ, কাপোৰ অৰ্ডাৰ লওঁ, কাপোৰ এযোৰ অৰ্ডাৰ কৰোঁ। তো তেনেকৈ মানে মোৰ নিজে চলিব পৰাকৈ, নিজে ফুৰিব পৰাকৈ ধুনীয়াকৈ হৈ আছে। তো আপোনালোকে মোৰ কথা চিন্তা কৰিব নালাগে। চ' মানে এইটো তেওঁলোকৰ কাৰণে যোনসকলে মোৰ পিছে মোৰ কথা সমালোচনা কৰি আছে। তো মোৰ CSC চেণ্টাৰটোৰ নামটি দলতে আছে। তো আপোনালোকে এদিন আহি চাই যাবহি কেনেকুৱা কি হয় কি নহয়। চ' সেয়াই আৰু বাকীখিনি চাবৰ কাৰণে তো থেংক ইউ, যোনে যোনে মোক মানে ধুনীয়াকৈ মোক উৎসাহ জনায়। আৰু সেইখিনি সমালোচনা মানুহৰ কাৰণে আৰু জাষ্ট মানে এনেই কথাটো মই ক'লোঁ, আৰু কথা ওলালে কাৰণে। তো সেইটো মানে মেইন টপিক নহয়, আৰু সেইটো মোক একো এফেক্টো নকৰে। চ' এইটোৱে আছিলে। আপোনালোকে খোলক, CSC ID লওক, আৰু এনেকৈ ধুনীয়াকৈ দোকান এখন খোলক, নিজেও উপাৰ্জন কৰক আৰু ফেমিলিকো আপোনালোকে চাওক। চ' এইটোৱে আছিলে। নেক্সট এটা ব্লগত লগ পাইছোঁ। তব তক ষ্টে টিউন, বাই বাই।